Okay guys, welcome back. আপোনালোকে নিশ্চয় শুনিছে গুগল কেমেৰাৰ বিষয়ে, যেটো নেকি এটা সফটওয়্যাৰ গুগলৰ ডেভেলপ কৰা হৈছে। অফিচিয়ালি এই গুগল কেমেৰা সফটওয়্যাৰটো কেৱল গুগলৰ ফালৰ পৰা অহা পিক্সেল সিৰিজৰ ফোনবিলাকত পোৱা যায়। গুগল পিক্সেল বুলি এটা ফোনৰ সিৰিজ আছে গুগলৰ পৰা, সেই ফোনবিলাকতে এই গুগল কেমেৰাটো পোৱা যায়। কিন্তু ডেভেলপাৰসকলে এই গুগল কেমেৰা সফটওয়্যাৰটো বেলেগ ফোনৰ ব্যৱহাৰ কৰিব পৰাকৈ, বেলেগ ফোনত ইনষ্টল কৰিব পৰাকৈ পৰ্ট কৰিছে। গতিকে এইটো আপোনাৰ ফোনতো এইটো ইনষ্টল কৰিব পাৰিব। এই গুগল কেমেৰা এপটো ইনহেন্স ফটোগ্ৰাফিৰ কাৰণে হাইলি অপটিমাইজ কৰা হৈছে। গতিকে আপুনি মন কৰিব যে যিবোৰ গুগলৰ পৰা অহা এই পিক্সেল সিৰিজৰ ফোনবিলাকত সিহঁতৰ কেমেৰা স্পেচিফিকেশ্যন ইমান হাই নহয়। মই কৈছোঁ মেগাপিক্সেলৰ কথা। মেগাপিক্সেল সিহঁতৰ 12 মেগাপিক্সেল, ফ্ৰণ্ট কেমেৰাটো 8 মেগাপিক্সেল, 5 মেগাপিক্সেল তেনেকৈ থাকে। ইমান হাই স্পেকশ্যন নহ'লেও বহুত হাই কোৱালিটিৰ ফটো সিহঁতে কেপচাৰ কৰিব পাৰে এই পিক্সেল ফোনবিলাকে। এই গুগল যিটো সিহঁতৰ প্ৰচেছিং, গুগল কেমেৰা প্ৰচেছিং ছফ্টৱেৰ, সেই ছফ্টৱেৰটোৰ বলতে সিহঁতে বহুত হাই কোৱালিটিৰ ফটো কেপচাৰ কৰে। গতিকে স্ক্ৰীনত মই দেখুৱাইছোঁ মোৰ যিটো ছিষ্টেমত বাই ডিফল্ট কেমেৰা আছে সেইটোৱে আমাৰ ফটো, আৰু আপোনাৰ ৰাইট চাইডে যিটো গুগল কেমেৰা সেইটোৱে আমাৰ ফটো। গতিকে আপুনি চাব পাৰে গুগল কেমেৰাৰ পৰা কিমান বেছি ভাল ফটো কেপচাৰ কৰিব পাৰিছে। ফটো যদি আৰু ভালকৈ চাব মন আছে তেনে ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা ভালকৈ চাব পাৰিব। একচুৱেলি এই গুগল কেমেৰা ছফ্টৱেৰটোৱে আপুনি যেতিয়া ফটো ক্লিক কৰিব তেতিয়া ই একেটা সময়তে কেইবাটাও ফটো লয়, হাই এক্সপ'জাৰ, ল' এক্সপ'জাৰ কৰি বেলেগ বেলেগ ষ্টাইলত কেইবাটাও ফটো লয়, আৰু এই গোটেইখিনি ফটো কম্বাইন কৰি প্ৰচেছিং কৰে। প্ৰচেছিং কৰাৰ পাছত আপোনাৰ আউটপুট এটা বেটাৰ কোৱালিটিৰ ফটো দিয়ে। এনেকুৱা কৰাৰ ফলত আপোনাৰ ফটোত হাই ডাইনামিক ৰেঞ্জৰ ইফেক্টটো বেছি ভালকৈ আহিব, যিটো আমি HDR ইফেক্ট বুলি কওঁ। আনকি অন্য কিছুমান ট্ৰিপুল কেমেৰা, 4টা কেমেৰা থকা ফোনেও গুগল পিক্সেলৰ এই ছিংগল কেমেৰাৰ লগত বিট কৰিব নোৱাৰে। গতিকে পিক্সেল ফোনবিলাক এই গুগল কেমেৰা ছফ্টৱেৰটোৰ পৰাই ফটোগ্ৰাফীৰ অন্য এটা লেভেলত আছে। আপুনিও আপোনাৰ ফোনত গুগল কেমেৰা ইনষ্টল কৰিব পাৰে। চিম্পলি গুগল কৰিব পাৰে গুগল কেমেৰা ফৰ আপোনাৰ যিটো ফোন সেইটো লিখক, তাৰপৰা যোনটো ৱেবছাইট আহিব তাত XDA ফালৰ পৰা যিটো ৱেবছাইট আহিব তাত যাব। তাত গ'লে আপুনি লিংক পাই যাব। কিন্তু আপোনাৰ ফোনটো এণ্ড্ৰইড 8 অৰিঅ'ত থাকিব লাগিব, যিহেতু এইটো অৰিজিনেলি বেলেগ ডিভাইচৰ কাৰণে নহয়, অফিচিয়েলি কেৱল পিক্সেল ফোনৰ কাৰণেহে ডেভেলপাৰবিলাকে এইটো আনঅফিচিয়েলি পৰ্ট কৰিছে। গতিকে কেতিয়াবা এইটো অলপ ক্ৰেছ কৰিব পাৰে বা ৰখি যাব পাৰে। গতিকে এইটো প্ৰব্লেমটো হয় আৰু অলপ। তথাপিও আপোনাৰ যিটো ছিষ্টেমৰ কেমেৰা তাতকৈ গুগল কেমেৰাত বেছি ভাল ফটো আহিব। গতিকে আজিৰ কাৰণে ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ' ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।